Organized by Archaeological Science Center, Laurina Block আজি সায়েন্স এক্সিবিশনৰ যি বিশেষ সভাৰ সভাপতিৰে তথা বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক আৰু বিচাৰক মণ্ডলী আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিজ্ঞানৰ বিষয়ে ইতিমধ্যে আমাৰ ছাৰে বহুখিনি কথা কৈছে গতিকে এই বিষয়ে আৰু ৰিপিট নকৰোঁ মই একদম স্পেচিফিক কৈ আছোঁ যে আইডিয়া কম্পিটিশ্যনটোৰ বিষয়ে অলপ দুএষাৰ কওঁ এইটো হৈছে এটা নতুন কম্পিটিশ্যন যোৱা বছৰৰ পৰা এডুকেশ্যন সায়েন্স চেণ্টাৰে আৰম্ভ কৰিছে বহুত এটা ভাল কম্পিটিশ্যন এতিয়া আমি এইটো কম্পিটিশ্যনটো এনেকুৱা যে আমি ঘৰ এখন বনাবলৈ হ'লে আমি কল্পনা কৰোঁ প্ৰথমতে যে ঘৰখনৰ দৰ্জা এইফালে থাকিব ইমান উচ্চতা থাকিব ইমানটা মহলা থাকিব ভীমটো এনেকুৱা হ'ব হয়নে নহয় আমি যিকোনো কাম কৰিবলৈ প্ৰথমতে কল্পনা কৰোঁ তাৰপিছত এই কল্পনাখিনি মেটেৰিয়েলাইজ কৰিবলৈ আমি কি কৰোঁ কিছুমান তাত যুক্তি বা কিছুমান লজিক আমি লিখোঁ বিজ্ঞানটো এনেকুৱাই বিজ্ঞানৰ যিমানবিলাক আৱিষ্কাৰ হৈছে প্ৰথমতে একেবাৰে ডাইৰেক্ট ভাগ্যক্ৰমে আৱিষ্কাৰ হোৱা নাই প্ৰথমতে যোনে যিটো বস্তু আৱিষ্কাৰ কৰিছে তাৰ বিষয়ে প্ৰথমতে কি কৰিব লাগিব কল্পনা কৰিব লাগিব তাৰপিছত কল্পনাৰ ভিত্তি কি ক'ত ত্ৰুটি নাটি আছে এইখিনিতো নিজে এনালাইচিছ কৰিব লাগিব তাৰপিছতহে লাহে লাহে তেওঁৰ আৱিষ্কাৰটো মানে ফাইনেলাইজ হ'ব এতিয়া তোমালোকে যিটো কম্পিটিশ্যনত ভাগ লৈছা ইয়াতে টোটেল 7জন প্ৰতিযোগীয়ে ভাগ লৈছিলে যেহেতু ব্লক লেভেল কম্পিটিশ্যন আৰু অলপ প্ৰতিযোগী আশা কৰিছিলোঁ আগলৈ তোমালোকে পাৰ্টিচিপেট কৰিবা বুলি আশা থাকিল আৰু এইকেইজনৰ বহুতৰে ভাল হৈছে ধুনীয়া হৈছে যেহেতু কম্পিটিশ্যনটো নতুন গতিকে ইয়াৰ বিষয়ে কিনো লিখিব লাগে কেনেকৈ লিখিব লাগে ধাৰণাটো অলপ হ'লেও কম গতিকে যিসকলে লিখিছা তেওঁলোকে প্ৰথমতে মনত ৰাখিবা যে যিটো আইডিয়া তোমালোকে লিখিব গৈছা বস্তুটো লাগিলে কাল্পনিকে হওক কিন্তু কাল্পনিকৰো তোমাৰ এটা যুক্তি থাকিব লাগিব ধৰি লোৱা তোমালোকে আজিৰ পৰা 10 বছৰ পিছত মংগল গ্ৰহকৈ ঘৰ বনাবা গতিকে এইখিনি প্লেনিংটো ইয়াতে লিখিব লাগিব যে মংগল গ্ৰহকৈ ঘৰ বনাবলৈ হ'লে মোৰ কি বস্তুৰ দৰকাৰ হ'ব কেনেকৈ যাম এই বস্তুটো কিন্তু লিখিব লাগিব তাৰপিছত এইখিনি বস্তু এনালাইচিছ কৰিব লাগিব আৰু লগতে কি কৰিব লাগিব বস্তুৰ কিছুমান সৰু ডায়েগ্ৰাম এড কৰিব লাগিব কিছুমান ছবি তোমালোকে সংগ্ৰহ কৰিব লাগিব এতিয়া ডায়েগ্ৰামতো ছবি মাৰ্ক আছে তোমালোকৰ ইয়াতে দেখা পালো এজনো ডায়েগ্ৰাম আঁকা নাই কিন্তু ডায়েগ্ৰামতো মাৰ্ক আছে ডায়েগ্ৰামটো নাকিলে তোমালোকে মাৰ্কটো নোপোৱা আৰু বহুতে তোমালোকে যিটো আইডিয়া কম্পিটিশ্যনৰ যিটো বিষয়ে লিখিছা তাৰ এটা টাইটেল থাকিব লাগিব তাৰ এটা শিৰোনাম থাকিব লাগিব যেনে এই গল্প এখন লিখোঁতে আমি গল্পৰ এটা কি দিওঁ এটা টাইটেল দিওঁ গতিকে এই টাইটেলটো থাকিব লাগিব তাতো মাৰ্ক আছে তাৰপিছত তুমি যিটো লিখিছা এইটো দৰকাৰ কিহৰ কাৰণে আইডিয়াটো লাগে কিহৰ কাৰণে তুমি এই আইডিয়াটো তুমি কি সমস্যা সমাধান কৰিব গৈ আছা এই বস্তুটো লাগিব যেনেকৈ এজনে লিখিছে ধৰি লোৱা বায়ুৰ পৰা আমি খাদ্য প্ৰস্তুত কেনেকৈ কৰিম তেতিয়া আমি যিবিলাক খাদ্য খাই আছোঁ উদ্ভিদে কৰি আছে আৰু উদ্ভিদে যিবিলাক খাদ্য প্ৰস্তুত কৰিবলৈ যিবিলাক ৰ মেটেৰিয়েলৰ দৰকাৰ হয় কাৰ্বনেই হওক হাইড্ৰজেনেই হওক এই আটাইবিলাক বায়ুত উপলব্ধ কাৰ্বনটো কাৰ্বন ডাই অক্সাইড হিচাপে আছে হাইড্ৰজেনটো পানীৰ অণু জলীয় বাষ্প হিচাপে আছে অক্সিজেনটো অক্সিজেন অণু হিচাপে আছে গতিকে এইখিনি বস্তু যুক্তিপূৰ্ণভাৱে লিখিব লাগিব যে বায়ুৰ পৰা আমি মেচিনৰ সহায়ত কোনে খাদ্য প্ৰস্তুত কৰি আছো উদ্ভিদবিলাকে কৰি আছে আমি এনেকুৱা যন্ত্ৰ বনাব গৈ আছো যে আমি মেচিনৰ সহায়ত উদ্ভিদটো আমি ৰিপ্লেচ কৰিম মেচিনৰ সহায়ত আমি খাদ্য প্ৰস্তুত কৰিম গতিকে তাৰ যুক্তিবিলাক তোমালোকে দিব লাগিব গতিকে এনেকৈ তোমালোকে আইডিয়া কম্পিটিশ্যনত নেক্সট ভাগ ল'লে এনেকৈ বস্তুবিলাক আগবাঢ়িবা যে নহওক আজি যিটো কম্পিটিশ্যন হৈছিলে ভাল হৈছে বহুতৰে যেহেতু কম্পিটিশ্যন এটা ফাৰ্ষ্ট ছেকেণ্ড থাকিবই গতিকে মই ৰিজাল্টটো ক'ব ওলাইছোঁ ইয়াত
তৃতীয় পুরস্কার প্রাপ্ত হচ্ছে ফারিহা সুলতানা বলগুড়ি সেকেন্ডারি স্কুল আসামে ফারিহা সুলতানা তৃতীয় পুরস্কার পাবলৈ সক্ষম হৈছে দ্বিতীয় পুরস্কার পাইছে মেহেদি আলম তেওঁ দ্বিতীয় পুরস্কার পাবলৈ সক্ষম হৈছে আৰু প্ৰথম পুরস্কার পাইছে নিজুলা ইয়াসমিন নাগালন্দা মাধ্যমিক বিদ্যালয়ৰ আটাইকে অভিনন্দন জ্ঞাপন কৰিছো আৰু বাকীসকল প্ৰতিযোগীয়ে নিজৰ যিখিনি প্ৰতিভা এইখিনি ইমপ্ৰুভ কৰিবলৈ যত্ন কৰিবা এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ